তো গোটেই অসমতেই মানে ডক্টৰৰ অভাৱ আৰু আমাৰ হেল্থ ডিপাৰ্টমেণ্টত খুব অভাৱ হৈ আছে। ইতিমধ্যে অসম চৰকাৰৰ লগত আমি আলোচনা কৰিছোঁ। সেইদিনাও আমি চিফ মিনিষ্টাৰ মহোদয়ক আৰু আমাৰ চিফ মহোদয়ৰ মাজত যিটো হোৱা ৰিভিউ মিটিং, এই ৰিভিউ মিটিঙত এইটো আমি উত্থাপন কৰিছোঁ। একেবাৰে আমাৰ BTC অঞ্চলত মানে 150তকৈ অধিক আমাৰ ডক্টৰৰ পোষ্ট খালী হৈ আছে আৰু যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ নতুনকৈ আমি বনাইছোঁ, ইয়াত পোষ্ট ক্ৰিয়েশ্যনৰ কাম বাকী থাকিল। সৰ্বমুঠ মিলাই পেলাই বহুত ডক্টৰৰ অভাৱ আছিল। কিন্তু এটা উপায় আমি পাইছোঁ এতিয়া যে অসম চৰকাৰেও ইমিডিয়েটলি আমাৰ BTC অঞ্চলত ডক্টৰ পঠাবৰ কাৰণে ইতিমধ্যে থিৰাং কৰিছে আৰু এইবাৰ আমি এই বছৰতেই আমি 150জন ANM নাৰ্ছ পোৱাৰ বাবে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। ইণ্টাৰভিউ চলি আছে। এইবাৰ যিসকলে BTC অঞ্চলত ৰাইজক স্বাস্থ্য সেৱা কৰিবলৈ আহিব, তেখেতসকলে আৰু যাতে BTCৰ পৰা ট্ৰেন্সফাৰ বেলেগত লৈ যাব নোৱাৰে, BTC অঞ্চলতে তেখেতসকলৰ চাকৰিটো হ'ব আৰু ট্ৰেন্সফাৰৰ ব্যৱস্থাটো BTCৰ ভিতৰতেই হ'ব। BTCৰ বাহিৰত তেওঁলোকে আৰু যাব নোৱাৰে। ইয়াৰ কমিটমেণ্ট লৈ পেলাই খুব কম সময়ৰ ভিতৰতেই 150জন ANM, মই 200জন বিচাৰিছোঁ, 150জন দিয়াৰ ব্যৱস্থা চলি আছে আৰু 80-100জনমান ডক্টৰ দিয়াৰ বাবে ইতিমধ্যে অসম চৰকাৰে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু আমি 1-2 মাহৰ ভিতৰতে 100জনমান ডক্টৰ আৰু 150জনমান নাৰ্ছ আমি পাম। আৰু আমাৰ BTC হিচাপে যিটো আমাৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড টোটেল হেল্থ ডিপাৰ্টমেণ্টত 450 পোষ্ট ইতিমধ্যে পোষ্ট খালী হৈ আছে। লেব টেকনিচিয়ান, ফাৰ্মাচিষ্ট, বিভিন্ন 3rd গ্ৰেড আৰু 4th গ্ৰেড এই দুটা কেটেগৰীত 450 পোষ্ট ভেকেণ্ট হৈ আছে। এই 450 ভেকেণ্ট পোষ্টটো ইতিমধ্যে আমি CSBক ইণ্টাৰভিউ পাতিবলৈ ইতিমধ্যে আমি দিছোঁ। CSBয়ে বোধ কৰোঁ 1-2 মাহৰ ভিতৰত ইণ্টাৰভিউটো কমপ্লিট কৰি BTCক এপইণ্টমেণ্ট দিয়াৰ বাবে আমাক হস্তান্তৰ কৰিব বুলি মই আশা ৰাখিছোঁ। 2 মাহৰ পিছত BTCত যিটো চিকিৎসা সেৱাৰ আমাৰ মেন পাৱাৰৰ অভাৱ আছিলে, য'ত কিঞ্চিত হ'লেও আমি মেন পাৱাৰটো ওলাব পাৰিম বা আমি মেন পাৱাৰ লৈ পেলাই চিকিৎসা সেৱাত আগবাঢ়িব পাৰিম বুলি মই আশা কৰিছোঁ।